हेलो एवरीवन गुड मॉर्निंग मैं आज एकदम ने घर मुचिब लाई गई एफाले मैंने कईदिन घर चर मुचा ना एकदम लेतेरा लगी आছিলে সেইটো কাৰণে আজি घर मुचि आसो रातिपुৱা আৰু এফালে घर मुचा হৈ গল তাৰ পিছত অকমান আগফালে একদম সফা কৰি লম বুলি কৈছো অলপ ঘাঁ কিটা উঘালি দিছো ফুলনি কিটাও আছে চাবলে ভাল লাগিব হয় নাই বাৰু আৰু এফালে চোতাল কিটা অলপ চুচি দিছো অলপ আৰু সফা লাগিব আৰু তাৰপিছত ইমান গৰম মানে আজি কবই নালাগে আৰু তথাপি আৰু কামটো কৰিবই লাগিব হয় নাই বাৰু কওকচোন গৰম হলে আৰু এফালে মই পুৰা ঘামি মানে ঠিক হৈ গৈছো আৰু কিমান গৰম চাইছেনে বাৰু আপোনালোকৰ ইফালে গৰম দিছে নাই বাৰু কমেন্ট কৰি জনাবচোন দেই আৰু এফালে অলপ চোতাল কিটা হাৰি লওঁ বুলি কৈছো এফালে আৰু পুৰা মানে কাপোৰ ৰাতিপুৱা অলপ তিয়াইছিলো বেডশিট দুটা তিয়াইছিলো তাকে ধুই লওঁ কৈছো ধুই মেলি আৰু শুকাই আৰু মানে ৰদৰ কাম কৰক আৰু হয় নাই আমি আমাৰ কাম কৰিব লাগে হয় নাই কি গৰম দিলে দিয়ক আৰু তথাপিওতো আৰু গৰম দিলেতো আমি কামটো কৰিবই লাগিব আৰু উপায়তো নাই আৰু এফালে কাম চাম কৰা হৈ গ'ল ঘৰ চৰ মুচাও হৈ গ'ল বাৰু তাৰপিছত আৰু ইমান মানে ভোক লাগি আছে কবই নালাগে আৰু তাকে গা চা ধুই আৰু ভাতকে খাই লওঁ বুলি কৈছো এতিয়া মানে দুপৰীয়াই হ'ল আৰু দেই ৰাতিপুৱা হৈ থকা নাই আৰু এফালে গাহৰি মাংস আছিলে তাৰে লগত অলপ ভাতটো খাই লওঁ আৰু মানে ভোকত থাকিবলৈ পৰা নাই আৰু এফালে ভাত চাত খাই আৰু পথাৰলৈ ওলালো মানে এতিয়া প্ৰায় মানে 2টামান বাজিছে আৰু 2-3টা হৈছে আৰু চাইছেনে বাৰু কিমান ৰ'দ মানে বৰষুণ পৰিছিলে দুদিন কিন্তু ইমান ৰ'দ মানে গোটেই বৰষুণ মানে পানীয়ে শুহি ল'লে আৰু ৰ'দে গোটেই আকৌ মানে আগৰ লেখাই শুকান হৈ গৈছে হয় নাই বাৰু আৰু এফালে আমাৰ পুষ্প কঠীয়া তলি মানে বহি আছে আৰু কঠীয়া ৰখীয়া কৰি আছে ৰাতিপুৱা বেঞ্জা আহিছিলে সি আৰু গুচি গ'ল ভোক লাগিলে বুলি ক'লে তাৰপিছত আৰু পুষ্প আহিলে আৰু সলনিটো হ'বই লাগিব আৰু হয় নাই এফালে আমাৰ পুষ্প পুৰা একদম কি পানী খেলি আছে আৰু চাইছেনে বাৰু আমাৰ সৰু ছোৱালীজনী পুৰা পানী খেলি আছে এফালে আমাৰ কঠীয়া কিটাও অলপ ওখ হৈছে অলপ এতিয়া কেইদিন পানী পাইহে আৰু অলপ মানে ওখ হৈছে আৰু তথাপি ইমান ওখ হ'ব নেপালে আৰু ওখ হ'বনে নাই জানো ক'বই নোৱাৰি আৰু আজি বৰষুণ দিবনে নাই জানো তাকে এফালে অলপ ডাৱৰীয়া কৰিছে বৰষুণ ৰাতি দিবও পাৰে চাগে আৰু আপোনালোকৰ ইফালে বৰষুণ দিলে নাই ধান ৰুলে নাই কমেন্ট কৰি জনাবচোন আমাৰ এইফালেতো বৰষুণ দিয়ে আকৌ ৰ'দ ইমান মানে গোটেই বৰষুণে আৰু পানীয়ে মানে শুহিয়ে লয় আৰু চাইছেনে বাৰু কিমান গৰম ইমান ৰ'দ দিছে নহয় ক'বই নোৱাৰি আৰু এইফালে ময়ো মানে আমাৰ এইফালে চাঙত বহি লৈছোঁ আৰু পথাৰ আহিলোঁ এতিয়া অলপ দেৰি থাকিব লাগিব আৰু গধূলিলৈকে এইফালে গৰু ছাগলীকেইটা মানে সেইখিনি মানুহ নাথাকিলে মানে আহি সোমায়ে যায় আৰু ক'বই নালাগে আৰু একদম মানে খাই মানে অৱস্থা নাইকিয়া কৰি দিছে আৰু সেইটো কাৰণে এতিয়া গধূলিলৈকে থাকিব লাগিব আৰু অলপ দেৰি আৰু এইফালে আমাৰ পুষ্পক কৈছোঁ তই ঘৰলৈ যা গা চা ধুই আহিবি পাছত আহিবি আৰু এনেকৈ কৈ আছোঁ তাৰপিছত আৰু এইফালে আমাৰ মানে পুষ্পক আজি মানে পৰুৱা কামুৰিলে সি কৈছে মোক পৰুৱা কামুৰিলেতো মোৰ আঙুলিটো ইমান ডাঙৰ ফুলাই দিছে কৈছে মই কৈছোঁ দেখাচোন দেখা ক'তনো বাৰু কামুৰিলে কৈ আছোঁ সি কৈছে মোক একদম পূৰা ডিঙিটো কামুৰিলে ডিঙিটোক ধৰি এৰাইছিলে তো মোক হাততে দিলে কৈছে এফালে চাওকচোন পূৰা একদম ফুলি গৈছে তাই মানে মোক দেখাই হাঁহিছে আৰু ইমান ডাঙৰ হৈ গৈছে মোৰ আঙুলি কৈছে তাকেহে আমাৰ পুষ্পক যা ঘৰলৈ যা কৈছোঁ ভাত খাই আহিবি কৈছোঁ আৰু এফালে কুৰকুৰি আনি দিছোঁ কুৰকুৰি খা কৈছোঁ আৰু ময়ো খাই লওঁ এতিয়া ভাত খাই আহিছোঁ তথাপিও আৰু খাই দিছোঁ আৰু 2টা আনিছিলোঁ এটা পুষ্পৰ কাৰণে এটা মোৰ কাৰণে আনিছিলোঁ সেইটো কাৰণে ময়ো কুৰকুৰিটোকে খাই লওঁ আৰু কৈছোঁ বহি আৰু কি কৰিম উপায় নাই আৰু হয় নাই আৰু মোৰ ভিডিঅ'কেইটা আপোনালোকক চাই কেনেকুৱা লাগে কমেণ্ট কৰি জনাবচোন বাৰু আৰু এইফালে আমাৰ পুষ্প মানে একদম দূৰত বহি খাই আছে আৰু সেইফালে মই মানে সি মানে ভিডিঅ'ত ইমান এটা উঠিব নিবিচাৰে আৰু ভিডিঅ' কৰিলে মানে মোকতো ঘূৰাই দিব আৰু মানে ভিডিঅ'ত উঠিব নিবিচাৰে লাজ কৰিয়ে আমাৰ বাইদেউ আৰু আজিৰ কাৰণে ইমানেই বাই বাই।